বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনে? ভালে চাগে? মোৰ খবৰ ভালে। জীৱন জিন্দাবাদ। বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ পিকনিক খাবলৈ লগৰবোৰ লগত। মই গৈ আছোঁ আগলৈ দেখুৱাম বাৰু কেনেকৈ আমি পিকনিক খাওঁ। লগৰবোৰ লগত বহুত দিন লগো পোৱা নাই, আজি দেখুৱাম। গৈ আছোঁ এতিয়া আমি চাইকেলত। লগৰজনী আৰু এজনী লগৰজনী ঘৰত মানে খামগৈ পিছফালে পথাৰত। দেখুৱাই আছোঁ বাৰু, চাই থাকক। বন্ধু বান্ধৱীসকল, এতিয়া গৈ আছোঁ, খোজকাঢ়ি গৈছোঁ। চাইকেলত অহা লগৰজনী মানে আগবাঢ়ি গ'ল, মানে বজাৰ কৰিব লাগিব ন, খানা চানা খাবৰ কাৰণে। যিহেতু এতিয়া বেলেগ এজনী লগৰ লগত গৈ আছোঁ। খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ দুইজনীয়ে। আৰু এটা কথা কোৱাই নাই বন্ধু বান্ধৱীসকলক, এইডাল কিনিলোঁ, কেনেকুৱা লাগিছে ক'ব। বহুত গালি খালোঁ কিন্তু দেই ঘৰত। আজি যিহেতু পিকনিক খাম ন, চেলফি টেলফি অলপ মাৰিব লাগিব, সেইকাৰণে লৈ আহিলোঁ আৰু। তাৰপিছত এতিয়া আপোনালোকক ভেলাঘৰটো দেখাইছিলোঁ আমাৰ গাঁও। এতিয়া আৰু ধুনীয়াকৈ বনাইছে, পাইছোঁহিয়ে ওচৰত, দেখুৱাম বাৰু ওচৰত পালেগৈ মাতোন। এইফালে বনাই আছে, ঠিক আছে, চাই থাকক আগলৈ। এয়া বন্ধু বান্ধৱীসকল, আমি ভেলাঘৰটো পালোঁহি। এয়া গেট এখন বনাইছে আৰু দলংখন আছে। গেটখনত কিবা কিবি লিখিব চাগে, এতিয়ালৈকে পূৰা হোৱা নাই। মই দেখুৱাম বোলো, বিহুৰ দিনাখন আপোনালোকক দেখুৱাম, চাই থাকিব। এয়া চব কাম লাগিয়ে আছে, দাদা বাহঁতে মানে চাফ চিকুণ কৰি আছে ভেলাঘৰটো। যিহেতু ছিংগাৰ আহিব বুলি কোৱা শুনিছোঁ, কোন আহে নাজানো বাৰু, আহিলে দেখুৱাম, দেখিব। ঠিক আছে, আগলৈ চাই থাকক। যিহেতু বন্ধু বান্ধৱীসকল ইয়াতো ছিংগাৰ আহিব, ইয়াত নাচিবৰ কাৰণে বাসকলে চফা কৰি আছে আৰু এয়া খৰি ফালি থৈছে মেজি বনাবৰ কাৰণে। গৈ আছোঁ, লগৰখিনি মানে বজাৰ কৰিবলৈ ওলাই গৈছিলে, আমি দেখিলোঁ, তাই ৰখিব কৈছোঁ। তাৰপিছত আমি খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ, সিহঁতৰ লগত আমি বজাৰ কৰিব যাম। বগৰী পালোঁ ৰাস্তাতে, বা এজনীয়ে দিলে, খাম এতিয়া। ঠিক আছে, চাই থাকক আগলৈ। এয়া লগৰখিনি লগ পালোঁ, গৈ আছে আগত, আৰু দুজনীমান আগত গ'লে বোলে বজাৰ কৰিবলৈ গৈ আছে। এয়া এজনী হাঁহি হাঁহি গৈ আছে, মানে দেখিছে ন, টুকটুকিখনত মানে কিবা চাদৰ বিকিব আহিছে। খাতি চাদৰ নে কি বুলি কৈছে, কিন্তু খাতি চাদৰটো মানে ভালকৈ মুখত ফুটুৱাই কোৱা নাই, সেইকাৰণে লগৰজনী হাঁহি হাঁহি গৈ আছে। তাই শুনিব, মই শুনাই দিম বাৰু। এয়া চব বন্ধু বান্ধৱীসকল, আমাৰ কমাৰগাঁও তিনিআলিত চব দোকান বন্ধ। এইফালে মাংস দোকানো বন্ধ, চব মানে গেলামাল দোকানো বন্ধ। যিহেতু দেওবাৰে বন্ধ থাকে বুলি কয়, আমি দেওবাৰে খাইছোঁ পিকনিকটো। অকল এখনেই খোলা আছিলে আৰু ইয়াতে বজাৰ কৰা হৈছে, লগৰকেইজনীয়ে লাজ কৰিছে। এতিয়া বজাৰ কৰি আহি আছোঁ, আমি কিন্তু মাংস নাই, মানে যামহে আনিবলৈ মাংস, ইয়াত নাপালোঁ। চাইটো কৰ আকৌ, বিলাহী, আগৰ কেইজনীয়ে নিদিয়ে, হাইটো দে আকৌ। ইয়াতে এটা কথা কওঁ, বৰষা চেনেলটো সকলোৱে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে কমেণ্টত জনাবা। আৰু আজি আমি কি কৰিবলৈ গৈ আছোঁ, কি কাৰণে বজাৰ কৰিছোঁ, আমাৰ 7জনীয়া দলে এটা যিটো হাত ভনী বুলি কয়, যদি আহিব পাৰে সকলোৱে, বেছি এইকেইজনী চাই থাকক আগলৈ কি কৰে ইহঁতে যাব খানা খানা। যিহেতু জীৱন জিন্দাবাদ। ব্ৰইলাৰ বিচাৰি ফুৰিছোঁ, ব্ৰইলাৰে পোৱা নাই। পাইছে, পইচা দেখা, এইবিলাক আমাৰ পইচা একদম 1000 তুলি লৈছোঁ, একদম পুৰা ধামাকাৰ পাৰ্টি। 10 টকীয়া হ'ব দে, মই 50 টকীয়া দিম। লেকচাৰ মাৰিছে কেনেকে, আজি ফাঁচি চলিব দেই।
ডিঙিত নহয় হেৰিয়ত ধৰ 2 লাখ ধৰ এইজনীয়ে ছোৱালী বুলি কয় হৈ গ'ল আমাৰ লোৱা এবাৰ চলিব আমাৰ পিকনিক এইটো লাষ্ট আশা কি আছে সুধি লয় কি আছে লাষ্ট আশা কোনে কাটি দিব ন আছো ন কোনে কাটি দিব কাটি দিবি ঘবাৰ দিয়া না মাৰি বইলাৰ মালিক খাইটো কৈ দিয়া এইফালে খাইটো কৈ দিয়া মজা আজি মজা হ'ব জীৱন জিন্দাবাদ জিন্দাবাদ ইয়াত আকৌ চব্জি ল'ব বোলে কি লয় বন্ধাকবি ল'ব নেকি ইয়াত আৰু জলকীয়া আন্দা এইবিলাক আৰু ব্ৰইলাৰ মালিকজনী এয়া এতিয়া জেৱা পাৰ হৈ যাব লগা হৈছে আমি পিকনিকটো পথাৰত খামগৈ চাই থাকক এয়া গৈ আছোঁ লগৰ দুজনী আগত গৈ আছে আৰু মই পিছত বেগ লৈ ধৰি গৈ আছোঁ আৰু আমি পাই গ'লোহি বন্ধু বান্ধৱী অকল এয়া চব বস্তু পাতি থলোঁ বহি আছে চবে তাই শুইয়ে ল'লে ভাগৰ লাগিলে নেকি আমি আহিলোঁ ইয়াৰ পৰা দেখিছেনে বহুত দূৰ পথাৰখনৰ মানে বহুত দূৰত আহিলোঁ খাবলৈ কাৰণে আমি কিজনে আহিলোঁ তাৰপিছত সিহঁতি অহাই নাই সিহঁতি মানে ফাঁচি দি আছে ব্ৰইলাৰ ঠিক আছে বন্ধু বান্ধৱী অকল আগলৈ চাই থাকক কি হয় বেনু শ্ৰী কৃষ্ণ হৈ পুৰা ভিডিঅ' বনাইছে দেখিছানে কিজনী আৰু আছে আহিবৰ কাৰণে ঘৰত আছে মানে কিবা কিবি বস্তু পাতি এতিয়ালৈকে সিজোৱাই নাই একো আমি অলপ ফূৰ্তি আৰু লগৰখিনিৰ লগত বাছ অকল ছোৱালী সৌফালে চেলফি চলি আছে আৰু তাই জুই জ্বলাইছে আইটো কৈ দিয়া জুই জ্বলোৱাজনী মা গৌ ইবাৰ ধোৱা তাই এতিয়া হাকু দিব চেলফি চবে নিজৰ নিজৰ কামত ব্যস্ত চাই থাকক আৰু আৰু এজনী মাংস যি টি কাম থাকিব এতিয়া আইঅ বেছি এজনী জলকীয়া ৰচুন আন্দা দেখিছানে কেনেকে মানে হেৰি কৰিবলৈ পিচিবলৈ একো জেগা নাই সেনেকে হেৰি কৰি আছে আৰু খুন্দি আছে হয় ন এদিনৰ কাৰণে একো নাই দিয়া লগৰ ছোৱালীৰ কাৰণে চাহ খাম নেকি এতিয়া না আকৌ চানা জানে এতিয়া ভাত খাব লৈছো মাংস খা ভাত খা হৈ গ'ল হৰি ৰাম খাবলৈ হৈ গ'ল নেপাওঁ বোলে ইয়াত আকৌ চব্জি ল'ব বোলে কি লয় বন্ধাকবি ল'ব নেকি ইয়াত আৰু জলকীয়া আন্দা এইবিলাক আৰু ব্ৰইলাৰ মালিকজনী এয়া এতিয়া জেৱা পাৰ হৈ যাব লগা হৈছে আমি পিকনিকটো পথাৰত খামগৈ চাই থাকক এয়া গৈ আছোঁ লগৰ দুজনী আগত গৈ আছে আৰু মই পিছত বেগ লৈ ধৰি গৈ আছোঁ আৰু আমি পাই গ'লোহি বন্ধু বান্ধৱী অকল এয়া চব বস্তু পাতি থলোঁ বহি আছে চবে তাই শুইয়ে ল'লে ভাগৰ লাগিলে নেকি আমি আহিলোঁ ইয়াৰ পৰা দেখিছেনে বহুত দূৰ পথাৰখনৰ মানে বহুত দূৰত আহিলোঁ খাবলৈ কাৰণে আমি কিজনে আহিলোঁ তাৰপিছত সিহঁতি অহাই নাই সিহঁতি মানে ফাঁচি দি আছে ব্ৰইলাৰ ঠিক আছে বন্ধু বান্ধৱী অকল আগলৈ চাই থাকক কি হয়
বেনু শ্ৰী কৃষ্ণ হৈ পুৰা ভিডিঅ' বনাইছে দেখিছানে কিজনী আৰু আছে আহিবৰ কাৰণে ঘৰত আছে মানে কিবা কিবি বস্তু পাতি এতিয়ালৈকে সিজোৱাই নাই একো আমি অলপ ফূৰ্তি আৰু লগৰখিনিৰ লগত বাছ অকল ছোৱালী সৌফালে চেলফি চলি আছে আৰু তাই জুই জ্বলাইছে ঐ আইটো কৈ দিয়া জুই জ্বলোৱাজনী অ' মা গৌ ইমান ধোৱা তাই এতিয়া হাকু দিব চেলফি চবে নিজৰ নিজৰ কামত ব্যস্ত চাই থাকক আৰু আৰু এজনী মাংস যি টি কাম দেখিব এতিয়া আই বেছি এজনী জলকীয়া ৰচুন আন্দা দেখিছানে কেনেকে মানে হেৰি কৰিবলৈ পিচিবলৈ একো জেগা নাই সেনেকে হেৰি কৰি আছে আৰু খুন্দি আছে হয় ন এদিনৰ কাৰণে একো নাই দিয়া লগৰ ছোৱালীৰ কাৰণে হিহি চাহ খাম নেকি এতিয়া না আকৌ চানা মই জানে এতিয়া ভাত খাব লৈছো মাংস খা খা ভাত খা হৈ গ'ল অ হৰি অ ৰাম খাবলৈ হৈ গ'ল নেপাওঁ বোলে ভাত খোৱা হৈ গৈছে আৰু এবাৰ হাইটো কৈ দিয়া ব্ৰইলাৰ মই খাওঁগৈ এতিয়া মোৰ ভাগটো ইয়াত জীৱন জিন্দাবাদ চবে কৈ দিয়ে আকৌ চবে একে সমানে জীৱন জিন্দাবাদ 1 2 3 গো মজা ফালি দিলে মোৰ লগৰখিনিয়ে বন্ধু বান্ধৱীসকল এতিয়া পিকনিক খাই গ'ল খতম চেছ লগৰখিনি ভিডিঅ' বনাই আছে এয়া ভিডিঅ'টো কেনেকুৱা লাগিলে চাব আৰু লগৰবোৰ লগত অলপ ফূৰ্তি কৰিলোঁ তাই লগৰ হয় কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব মোৰ লগৰখিনি লাষ্ট বাইটো কৈ দিয়া আকৌ লাষ্ট হেপী নিউ ইয়েৰ ৰঙালী বিহুলৈ শুভেচ্ছা জনালে বৰষা চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ' বনাইছো ধন্যবাদ ভাল লাগিলে কমেণ্ট বক্সত জনাব আগলৈ আৰু ভিডিঅ'বোৰ এনেকৈ চাই যাব লগৰখিনি দেখিছেনে কিমান ফূৰ্তি কৰিছে বহুত ভাল লাগিলে আজি লগৰখিনি লগ পালোঁ লগৰবোৰক চবে নিজৰ নিজৰ মানে পঢ়া শুনাত ব্যস্ত হৈ আছে চবে ময়ো বেলেগ সিহঁতিও বেলেগ ময়ো বেলেগ সেনেকৈ আজি পিকনিকটো খাওঁ বুলি কথা পাতিলোঁ সেয়াই আৰু ঠিক আছে বন্ধু বান্ধৱীসকল জীৱন জিন্দাবাদ